হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনালোকে স্বাগতম জনাইছোঁ। চাইছে এইটো এটা অৰ্কিড। বহুতে হয়তো চিনি পাৰিছে, বহুতে ধৰিব পৰা নাই। সেইটোক জিঅ'ল অৰ্কিড, বহুতে জিঅ'ল অৰ্কিড বুলি কয়, এনে কমন নাম। আৰু এনে ইয়াৰ বটানিকেল নাম হৈছে গুডেৰা হিস্পিডা। ইয়াৰ ফুলটোতকৈ ইয়াৰ পাতখনে দেখিবলৈ বহুত ধুনীয়া হয়। কিমান ধুনীয়া পাতখন। পেটবিলাক ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ হয় অলপ। মই ফাৰ্ষ্ট টাইম ৰুইছোঁ এইটো গুডেৰা হিস্পিডা। আপোনালোকেও ৰুব পাৰে। আৰু এইটো একচুৱেলি এটা গ্ৰাউণ্ড অৰ্কিড হয়। গ্ৰাউণ্ড অৰ্কিড হয়, সেইটো কাৰণে ইয়াত পটিং মিডিয়া কেনেকৈ বনাব লাগে বা পাটিং মিডিয়া কেনে হ'ব, বিশেষকৈ ইয়াত মাটিত হয়। এইটো টেৰিষ্ট্ৰিয়েল অৰ্কিড। এয়া পাত সৰু সৰু আছে, সৰু পুলিহে এইটো। দেখিবলৈ বহুত ধুনীয়া পাতখনে, ইয়াৰ মোক ভাল লাগে। এনেকুৱা আৰু কিবা কিবি অৰ্কিড আছে, যেনেকুৱা নেফেলোফাইলাম ফুলচাৰ্ম বা আৰু সেইটো আৰু কিবা কিবি আছে। সেইবিলাক আপোনালোকক মই পিছত দেখুৱাম। আজি এইটো দেখুৱাইছোঁ। ইয়াত মই কি কি পটিং মিলাইছোঁ সেই বিষয়ে আপোনাক কওঁ। ইয়াত মই দেখিছে এইবিলাক সৰু সৰু শিল আছে, বালি আছে, আৰু লগতে লিফ মল দিছোঁ মই। আপোনালোকে এনেকৈ ৰুব পাৰে, বিশেষকৈ যিহেতু এইবিলাক গছৰ তলত হয় আৰু গছৰ পাত সৰি জাবৰ হয়, তাতে বিশেষকৈ হৈ যায় এইবিলাক। আপোনালোকে এনেকৈ ৰুলে হৈ যাব, ইমান এটা বৰ বেছি যতন নাই। আপোনালোকে ইয়াক মাটি দিও ৰুব পাৰে, কিন্তু বালি চালি অকণমান দিলে ভাল হয়। বালি, তাৰপিছত ভাৰ্মি কম্পষ্ট আৰু লিফ মলটো বেছি ভাল হয়। মই এইটো যিটো গছটো সৰু, সেইটো কাৰণে সৰু প্লাষ্টিক পটত দি দিছোঁ। প্লাষ্টিক পট মানে এইটো পলি বেগ বুলি ক'ব পাৰি, পট নহয়। ঠিক আপোনালোকে এনেকৈ ৰুলে হৈ যাব। আৰু যিহেতু ইয়াৰ ফুলটো কিন্তু চাবলৈ ইমান এটা ভাল নহয়। ইয়াৰ পাতখনে দেখিবলৈ ধুনীয়া। ইয়াক বহুতে অৰ্কিড বুলিয়ে নাভাবে, কিন্তু এইটো এটা অৰ্কিডেই হয়। ধুনীয়া তেও ফুল নুফুলে, তথাপি কিন্তু ইয়াৰ গছজোপাই দেখিবলৈ ধুনীয়া। এনেকুৱা বহুত আছে কিবা কিবি অৰ্কিড, পাতখন দেখিবলৈ ধুনীয়া অকল, কিন্তু গছজোপা ইমান এটা ধুনীয়া নহয়। কি কয়, ফুলতকৈ গছজোপাহে বেছি ধুনীয়া, বা ইয়াৰ পাতবিলাক। গতিকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব।